আগতে বি এফ বুলি ক'লে আমি একেবাৰে বেলেগহে বুজোঁ আৰু আজিকালি বি এফ মানে আকৌ বয়ফ্ৰেণ্ডহে আগতে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুদিন ভিডিঅ' আনিব পৰা নাছিলোঁ কৰ্মৰত অৱস্থাত থাকোঁতো আজি ভিডিঅ' এটা লৈ আহিলোঁ পাছত কেনেকুৱা পালে কমেণ্ট কৰি জনাব তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আজি আমি কথা পাতিম কেইটামান অবাইচ টিকটকৰ ভিডিঅ' বিষয়ে তেনেহ'লে চাওঁ সেই অবাইচ টিকটক ভিডিঅ'কেইটা প্ৰথমতে মই টিকটক ভিডিঅ' এটা দেখাই ল'ব বিচাৰোঁ হেল্ল' কি খবৰ জবলা আজি কেনেকৈ মনত পৰিলে বজাৰলৈ গৈছিলোঁ ভেন্দি কিনি আনিলোঁ ভেন্দিটো দেখি তোৰ নুনুটোলৈ মনত পৰি গ'ল ভণ্টি তুমি এই তোমালোকৰ 10 টকীয়া লাইকমি 5 টকীয়া লিপষ্টিক আনিব গৈছিলা নে ভেন্দি চাই কাৰ কিমান গুটিটো মনত পেলাব গৈছিলা এইটো হেলমেট পিন্ধিলে মানুহৰ মৃত্যু নহয় মানে বাচি থাকে দুৰ্ঘটনাৰ পৰা বাচি থাকে কিন্তু আৰু এটা হেলমেট আছে সেইটো পিন্ধিলে আকৌ মানুহৰ জন্মই নহয় দুনিয়াত কি কি যে বস্তু আছে কি ক'লা বাইদেউ আৰু এটা হেলমেট আছে সেইটো পিন্ধিলে আকৌ মানুহৰ জন্মই নহয় হ'ব বাইদেউ বুজি পাইছোঁ দেই ইমানকৈ ক'ব নালাগে আৰু গাইসকল এইবিলাক ছোৱালী অৰ্থাৎ এইবিলাক ছোৱালীয়ে আমাৰ অসমখন মানে ৰখাতলে নি আছে আৰুনো ইহঁতৰ বিষয়ে কি ক'ম বুজে নুবুজে অবুজনক বুজোৱা ঢেৱা ঢেই সিজোৱা বুলি কয় নহয় তেতিয়াহ'লে ব'লক আৰু দুটামান অবাইচ টিকটক ভিডিঅ' চাই লওঁ আগতে বি এফ বুলি ক'লে আমি একেবাৰে বেলেগহে বুজোঁ আৰু আজিকালি বি এফ মানে আকৌ বয়ফ্ৰেণ্ডহে আগতে বি এফ বুলি ছোৱালী আগত ক'বলৈ লাজ লাগে আজিকালি আকৌ সোধে বি এফ আছেনে তোমাৰ আমি আকৌ মোবাইলটোলৈহে চাম আৰু তেতিয়া বি এফ বুলি ক'লে ভালদৰে বুজি নাপালোঁ কি ক'লা আগতে বি এফ বুলি ক'লে আমি একেবাৰে বেলেগহে বুজোঁ আৰু আজিকালি বি এফ মানে আকৌ বয়ফ্ৰেণ্ডহে আগতে বি এফ বুলি ছোৱালী আগত ক'বলৈ লাজ লাগে আজিকালি আকৌ সোধে বি এফ আছেনে তোমাৰ আমি আকৌ মোবাইলটোলৈহে চাম আৰু তেতিয়া বি এফ বুলি ক'লে আৰে ভণ্টি শুনা তুমি বি এফ হওক জি এফ হওক এনেকুৱা কিছুমান শ্বৰ্ট ফৰ্মত দুটাৰ বৰ্ণ লাগি কি হয় সেইটো বিচাৰি ফুৰা খুচৰি ফুৰাটো কোনো ডাঙৰ কথা নহয় সেইটো ভাল কাৰ্য ভাল নিয়ম শিকিব লাগে DC কি NRC কি BF কি GF কি মানে মই কওঁ BF বয়ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড ঢেৰ হ'ব পাৰে অগণন শব্দ থাকিব পাৰে তেনেধৰণৰ কিন্তু তুমি কি বুজিলা BF বুজি পাইছোঁ কি কৈছা নিশ্চয় আপোনালোকে বুজি আছে ছোৱালীজনীয়ে যে কি ক'লে BF ঘৈণীয়েকে গিৰিয়েকক কৈছে জান আজি ৰাতি নিদিবা না প্লিজ যোৱাকালি ৰাতি দিওঁতে পানী ওলাই গৈছে আৰু বহুত বিষাইছে প্লিজ নিদিবা তোমাৰ প্ৰমিস ফুলি গৈছে অ হয় নেকি চকুৰ ঔষধটো তেতিয়াহ'লে বেয়া ঠিক কি কয় হে বন্ধুসকল কথাখিনি শুনি ভাল লাগিল আৰু এবাৰ শুনি লওঁ ঘৈণীয়েকে গিৰিয়েকক কৈছে
জান আজি ৰাতি নিদিবা না প্লিজ যোৱাকালি ৰাতি দিওঁতে পানী ওলাই গৈছে আৰু বহুত বিষাইছে প্লিজ নিদিবা তোমাৰ প্ৰমিস ফুলি গৈছে হয় নেকি চকুৰ ঔষধটো তেতিয়াহ'লে বেয়াই আছিলে চাগে আৰে শুনা তোমাক কথা এটা কওঁ ইমান সৰুতে বিয়া সোমাইছিলা কিয় যদি গিৰিয়েকে দিলে মানে ৰিস্ক ল'ব নোৱাৰা সেইটো আকৌ টিকটক বনাবলগীয়া কথা নেকি ৰিস্ক ল'বই লাগিব সো গাইজসকল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু তলত থকা ৰঙা বটনটো অৰ্থাৎ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই